গুড মৰ্নিং ভাইয়াত ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। এই মোৰ লগত এইটো ৰাহুল আছে। ৰাহুল কিবা এটা কওঁ, কি কৈছে ডাইলগটো কৈ দিছে। সি নকয় লাজ কৰি আছে, আপি তোৰ কথা পাতি আছে, তাৰ সেয়ে বন। এতিয়া আমি যাম চেলুনত, কালি ডিউটি আছে, কালি ডিউটি যাব লাগিব, তেজপুৰ যাব লাগিব চাগে। ক'ত যাম, বিশ্বনাথ যাম আৰু ক'ত যাম কি কথা বতৰা আমি দেখুৱাম বাৰু, যিখিনি পাৰোঁ সেইখিনি দেখাব চেষ্টা কৰিম। এইটো ৰাহুল, গুৱাহাটীত ঘৰ। ভাইটি ডাইলগটো এই বিয়া ঘৰত আহিছে দে, কাপোৰটো চেঞ্জ কৰি লওঁ, লৈ কিনে লগ পাই আছোঁ। ফাইনেলি ভাইয়াত ৰুমৰ পৰা ওলাই আহিলোঁ দে আমি। এই মোৰ লগত যাব মিণ্টু মই দুয়ো যাম, কালি বিশ্বনাথ যাম। মানে ফূৰ্তি আৰু মিণ্টুৰ বেছি ফূৰ্তি, কম পিছত কিয় ফূৰ্তি দে। লগ পাই আছোঁ চেলুনত যাই কিনে। এতিয়া আমাৰ হেডকোৱাৰ্টাৰটো চাই অলপ। কি কৰি আছা হে? এনাই কি লগ বন্ধু আহিলে কি তাৰমানে পাত্তা দিবা নালাগে নেকি? কাৰ লগত কথা পাতি আছা? আপিটোৰ লগত আনবি না হে? এইটো কি কৰি আছো? ভিডিঅ' ইউটিউবত যাব। বাকী আছা ভালে দে? মানে বাগাতে ডিউটি নেকি এনে আপোনাৰ? কি কৰি আছে? নাই আমাৰ গয়াৰী আহিছে, আহক হাই হেল্ল' কৰি দিয়া আৰু নলবাৰীৰ চলি। বাকী খবৰ পাতি কওঁ? ভালে আমাৰ চব, আমাৰ ভাইয়াত চব ট্ৰেইনিং পাৰ্টনাৰ, মানে ৰুমগেলা বেলেগ কিন্তু আৰু এতিয়া খবৰ ল'লেগে আহোঁতে আৰু চুলি কাটিব যাওঁ। চুলিগিলা কাটি বিহুত ঘৰত যাবি না? আমাৰ কি কৰিবি উপায় নাই দে। বাকী ভালে নাছা? আছোঁ আহোঁতে ন এই গয়াৰীক লগ খেলা এনাই বকি। বাকী গয়াৰী খবৰ পাতি ভালে আছোঁ। ঘৰত নাযা? নাযাওঁ, এতিয়া ইলেকশ্যনৰ পিছত যাম আৰু। এনাই ডিউটি চিউটি ক'ত কৰিছে? ডিউটি ইয়াতে কেম্পৰ ভিতৰত আছে ডিউটি, বাহিৰত ডিউটি ন'লে আমাৰ লগত যাব ছত্তীশগড় গ'লে। বিয়া কেইটা পাতিছ? বুঢ়া আহিছা গম পাইছে না? মানে 2 বছৰমান পিছত পাতিম আকৌ। এনে কেইবছৰমান হৈছে? এনে 26 27 মাজত হ'ল। বিয়াখন পাত, মই চেষ্টা কৰিম পাৰোঁ যদি। বিয়া পাতিম ৰ, কইনা এজন চাই দিলে ভাল হ'লে আৰু। কইনা দিবহে ভাইয়াত অবা যে চাই দিবি। এটা নলবাৰীৰে চলি, আমাৰ তাৰে চলি একা লাগে। বড়ো ছোৱালী একজন লাগে, বড়ো ছোৱালী। খাব লাগিব, বিয়াৰ কথা লাগে। বাকী ভালে নাছা? বাকী দে লগ পাম, মই চুলি কেইটা কাটি হ'লে ডিউটি আছে নেকি? বাই। এইটো আমাৰ গয়াৰী চেনেলটোৰ নাম কি? চেনেল নাই দে। চেনেল নাই না? ভাত চাত খাবি না? কি দিনটো বাগাৰে দি থকা নাই? উপায় নাই, কি কৰিম, ডিউটি নাই মানে আৰু কপিলা চলি দৰকাৰ আছে। আমি আৰু জইন কৰা দিনাৰ পৰা ঘূৰিয়ে আছোঁ আৰু কয় কিনকে ঘূৰছোঁ আৰু পাত্তা নাই। খবৰ কেনেকুৱা? কি খবৰ? আছোঁ আৰু খবৰ ল'ম বুলি দে। ভালে নাছা? দে এই চুলি কেইটা কাটি আহোঁ, কালি সেই আছে ডিউটি আছে। আমি এতিয়া প্ৰেমিকৰ কাষলৈ যাই আছোঁ। মানে দগ্ধ প্ৰেমিক এটা আছে আমাৰ ইয়াত, মানে পাগল আৰু আপোনাৰ কাৰণে, মানে পাগল আৰু এইটো আমাৰ উৎপল। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা দে। ইউটিউব চেনেল কৰিছোঁ, আপোনালোকে মৰম আৰু কিবা কানি জনাব আৰু নেকি? ই কিন্তু প্ৰেম কুমাৰ আৰু বিয়াখন অলখান দে নাপেতলি মানে বহিয়া হ'ব কথাটো। এনে কৈছোঁ গাইছ। বাকী খবৰ পাতি চুলি কাটি আহোঁ, কিন্তু ফুলবিলাক একবাৰ কমি হ'ব গোটেই কথা যাবি ৰুমত দেখি নাযাওঁ। কেনে আহিছা মানে আমি আহিলোঁ দে
হ'ল 2 দিন মান আৰু জানে কাটি কাটি দে পিছে লগ পাম নাকি এটা আমাৰ ইউটিউবাৰ ভাই কি কম মানে কিবা এটা কৈ দি ভাই তহঁতে কিবা এটা ক'লে লাইক চাইক আহিব পাৰে কমেণ্ট চাই নাহিব পাৰে ভাই এটা ৰাভা ৰাভা এইটো ৰাভা আমাৰ এইটো ৰাভা ভলীবল বস্তু ধুনীয়া ভলীবল খেলোঁ কিন্তু এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব যদি চিনি তিনি পোৱা মানে কি আৰু ভলীবল খেলাত যে কিবা প্লেয়াৰ লাগে আমাক জনালেই হ'ল নাম্বাৰটো দিলে লাগে ফোন কৰি দিম তোমালৈ ঘনাই মন কৰিছে আহোঁতে চুলি কাটি কিনে আহিলোঁ দে লগকেইটাৰ খবৰ লৈ এতিয়া আমি চুলি কাটিব যাওঁ যো তাতে লগ পাম যো তো ভাইয়াত আমি এনেকৈ আহি আছোঁ সেই ক'তো আমি এনেকৈ যাম চুলি কাটিতে এখানে বাইক আমাৰ মিনটু মোৰে এখন হেৰি খাৱা আছে কি না মিনটু মোৰে খাৱা আছে কি নিঞ্জা তে বলক যাই থাকোঁ চেলুনত লাগি তোরিয়া প্রেমর কথা মধুর ঘুরিয়া গীতর আলাপে ভরা আকাশে দিয়ে কীর্তি করা খুব হৃদয় দেখনা তোমার বুয়ার চলে বেরোনা মুখায় নিখায় জানা যা করু আমলয় কয় কথা তুমি বিনে বয়া ধরুয়া যা করু আমলয় কয় কথা তুমি বিনে বয়া ধরুয়া যা করু আমলয় কয় কথা তুমি বিনে বয়া ধরুয়া আহি পালোঁ দে আমি চেলুন এই দোকানকেইখন দেখিলে কিবা খাব মন যায় 1 টাকাও নাই মিনটুৱে পইচা দিম বুলি কৈ কিনে লৈ আহিছে চুলি কাটলা কাটবা সি পইচা দিব মানে কি কবি আৰু যাঙা চেলুনক লাগি নাই কি ভাই আৰু আমি চুলি কাটিলোঁ মই আপোনাৰ দৰে চুলি কাটলা ফেল থৈ দিছোঁ এই মিনটু কাটলাক চুলি এই দুটা চুলি কাটিলোঁ এতিয়া যাই কিনে গা ধুম আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগছি লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু কি ক'বা মিনটু শ্বেয়াৰ কৰিব শ্বেয়াৰ টেয়াৰ কৰি দিবা যি কৰোঁ কৰবা আমাৰ ভিডিঅ'ৰ কোৱালিটি ইমান ভাল নহয় কম দামী মোবাইলেদি ভিডিঅ' বনাওঁ আজিলৈ বাই জয় আই অসম